নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। চ' ইণ্ডিয়ান জব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ। আজি আমি যোনটো SI এক্সাম আহি আছে আপোনালোকৰ ওচৰতে আহি পালেহি, তো SI এক্সামৰ কাৰণে যিবোৰ মানে ইম্পৰ্টেণ্ট নোটছ আছে তাৰ কাৰণে অকণমান ডিছকাশ্যন কৰিম। আজি আমি মিল থকা শব্দ মানে ৰিজনিঙৰ বিষয়ে অকণমান আলোচনা কৰিম। চ' ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। প্ৰথম যোনটো কুৱেশ্যন আছিলে, মিল থকা শব্দ মানে ৰিজনিং, মিল থকা শব্দত উলিয়াব লাগে কুৱেশ্যন এনচাৰবোৰ। তো কেনেকৈ ওলাম আহক আপোনালোকক দেখাব বিচাৰিছোঁ। তো ফাৰ্ষ্টত আছে কিতাপ পুথিভঁৰাল। ইয়াৰ অৰ্থটো বুজি পাইছে? কিতাপ ক'ত থাকে? পুথিভঁৰালত থাকে, আমি জানো। মাছ ক'ত থাকিব তেনেহ'লে? মাছ পানীত থাকিব পাৰে, সাগৰত থাকিব পাৰে, যাদুঘৰ বা একুৰিয়ামত থাকিব পাৰে। এতিয়া চাওক, কিতাপ পুথিভঁৰালত কি হৈছে? সংগ্ৰহ হৈ আছে, নহয় জানো? তো মাছ ক'ত সংগ্ৰহ হৈ থাকে? মাছ সংগ্ৰহ কৰি ৰাখে মানুহে একুৰিয়ামত। তো ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? একুৰিয়াম। ইয়াৰ ৰাইট এনচাৰ ডি, কুৱেশ্যন 1ৰ ডি নম্বৰটো ৰাইট এনচাৰ হ'ব, একুৰিয়াম ৰাইট এনচাৰ। তো 2 নম্বৰটো আছে মানৱ জাতি। মানৱ জাতি নৃতত্ববিদ। ইয়াত কিছুমান আপোনালোকে ট্ৰিক ইউজ কৰিব। চাবতে মানৱ জাতি নৃতত্ববিদ, এইটো তলা হ'লে জ্যোতিবিদ ক'ৰবাত আছে নেকি? চাওক, জ্যোতিবিদ 2 নম্বৰত জ্যোতিবিদ আছে, আৰু 3 নম্বৰটো জ্যোতিবিদ্যা। বিদ্যাটো কেতিয়াও নহয়, জ্যোতিবিদটো ৰাইট এনচাৰ হ'ব। তো 2ৰ কেই নম্বৰটো? 2 নম্বৰটো ৰাইট এনচাৰ হ'ব জ্যোতিবিদ। আৰু তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চাব, ওখ হ'লে কি হয়? চাপৰ, আমি জানো। তো লঘু হ'লে কি হ'ব? নিগনিটো কেতিয়াও নহয়, গহীন, অতি গুৰু, গুৰু। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বি, গুৰু শুদ্ধ এনচাৰ। তৃতীয়টোলৈ চতুৰ্থলৈ আমি আৰম্ভ কৰিছোঁ। ৰজা হ'লে ৰাণী, ল'ৰা হ'লে কি হ'ব? এইটোতো আৰু ক'বলগীয়া একোৱেই নাই, পুত্ৰ পুত্ৰী, ছোৱালী কন্যা। তো ইয়াৰ ৰাইট এনচাৰ হ'ব ছোৱালী। খাদ্য পাকস্থলী। এতিয়া খাদ্য ক'ত জমা হয়? পাকস্থলীত জমা হয়। ডিজেল ক'ত থাকে? ডিজেল বাছত থাকে না, জাহাজত থাকে না, ইঞ্জিনত থাকে না, ট্ৰাকত থাকে? তো অলমষ্ট আমি জানো ইঞ্জিনত থাকে। তো ৰাইট এনচাৰটো হ'ব ইঞ্জিন। এনেকুৱা ৰিজনিঙৰ যিবোৰ কুৱেশ্যন আছে, আজি আমি চেপ্টাৰ ষ্টাৰ্টিং কৰিছোঁ। আজিৰ পৰা মই ৰেগুলাৰলি ভিডিঅ' দি থাকিম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ৰেগুলাৰলি আপোনালোকক আপডেট কৰি থাকিম ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ। আজি আমি বহুত সহজৰ পৰা ষ্টাৰ্টিং কৰিছোঁ। ফাৰ্ষ্টটো 6 নম্বৰটো চাব, বাতৰি কাকত। বাতৰি কাকত, নাটক। ইয়াত দুটা মানে বাতৰি কাকত কোনে পৰিচালনা কৰে আৰু নাটক কোনে পৰিচালনা কৰে, মানে ইয়াৰ ডিফাৰেঞ্চটো চাব দিছে। চাওক, মাত্ৰ দুটাহে কুৱেশ্যন দিছে। এতিয়া বাতৰি কাকত, বাতৰি হ'লে কাকত হৈছে, নাটক হ'লে কি হ'ব? পৰিচালক হ'ব। অলমষ্ট মিলিব, নহয় জানো? তো ৰাইট এনচাৰটো হ'ব পৰিচালক। আজি ইমানেই ডিছকাশ্যন কৰিছোঁ, বাকীবোৰ মই নেক্সট ভিডিঅ'ত ডিছকাশ্যন কৰিম। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।